নমস্কাৰ মই আজি এটা নীতিমূলক সাধু কথা ক'ম। এখন গাঁৱত দুটা ল'ৰা আছিল। তেওঁলোকৰ নাম আছিল নীলম আৰু নীৰেণ। তেওঁলোক এবাৰ অৰণ্যৰ মাজে মাজে ফুৰিবলৈ গৈছিল। তেতিয়া তেওঁলোকে এটা ভালুক দেখা পালে। ডাঙৰ ভালুকটো সেইবাবে নীলমে ফটাফট গছৰ ওপৰত উঠি গ'ল আৰু নীৰেণে যে আছিল তেওঁ গছত উঠিব নোৱাৰিছিল। তেওঁ মাটিতে শুই পৰিল। তাৰপিছত ভালুকটো আহি পেলাই তেওঁ শুঙিলে। শুঙি পেলাই ভাবিছে যে এতিয়া মৰা হওক ভালুকে নাখায়। সেইবাবে ভালুকে গুচি গ'ল। যোৱাৰ পিছত নীলমে যেতিয়া তলত নামি আহিছে, বন্ধুজনক সুধিছে যে নীৰেণ, যে ভালুকটোৱে যে তোমাৰ ওচৰত আহিছিল, কিবা কৈছে নেকি? কৈছে যে বিপদৰ টাইমত তোমালোকৰ নিচিনা বন্ধু বিশ্বাস কৰিব নালাগে। আজি আমি এই সাধু কথাটোৰ পৰা নীতি শিক্ষা পালো যে বিপদতহে বন্ধু চিনি পোৱা যায়।